अच्छा धोई जाएगी máy được hết mày đâu ủa đó con đẩy đi này có mấy cái quần mà nó thằng này bà nó coi đi cái đó thằng ấy cái nào tôi cái đó ai vậy à thôi giấy nó thôi giấy đó thôi rồi thế nó không tháo là gì cái hộp vậy giờ có cả đi bắt là cái con quay thôi হ'ব ভাল পাই যাবি একবাৰ ভাল পাবি আজি বহুত বেছি দিছে আৰু এতিয়া বাজিছে আবেলিৰ 8:30 বাজি গৈছে আবেলি চাহ খাই মেলি আজৰি ডিঙিটো ভাল পোৱাই নাই সেইদিনাখন কৈছিলোঁ আপোনালোকক যে কচকা খালোঁ 4 দিনমানেই হ'ল এইফালে এনেকৈ মোৰ কৰিব নোৱাৰোঁ এনেকৈ গোটেইজনী ঘূৰি দিব লাগে বহুত বিষ মানে দিনততো বাৰু বিষটো অকণমান কমেই হৈ থাকে মানে কি হয় ৰ'দটো পাই থাকোঁ যে গৰমত মানে অকণমান বিষটো কমি থাকে কিন্তু যেতিয়া ৰাতিপুৱা শুই উঠি প্ৰায় 10টামান বজালৈকে আৰু সন্ধিয়া 3:30মান বজাৰ পৰা বিষ লাগি যায় আৰু এনেকৈ মানে বহুত ডাঠকৈ কাপোৰ এনেকৈ মাৰি থ'ব লাগে তেতিয়া অকণমান আৰাম পাওঁ আজি জৰাইছোঁ আজি হয়তো 2 দিন হৈছে জৰুৱা কিন্তু জৰুৱা সময়খিনিৰ পৰা আধা ঘণ্টামানলৈ ভালে থাকে তাৰপাছত আকৌ হৈ যায় আৰু ইমানেই অসহ্য বিষ মানে কি ক'ম আপোনালোকক মানে তললৈ মুখ কৰি একো কামেই কৰিব নোৱাৰোঁ চাপৰি পানী এনেকৈ মানে পোনতে মুখৰ আগত এনেকৈ কৰিব পাৰি আৰু কিন্তু সেনেকৈতো কাম কৰিব পৰা নাযায় ন সকলো কামটো উঠা মেলা বহা তললৈ চোৱা এনেকুৱাবিলাকে তাতে মৰমৰ লগত লাগি থকা তাইক গা ধোৱা তাইক তুলি ওচৰত লোৱা সেইবিলাকত মানে বহুত বেছি কষ্ট হৈছে আৰু আজি আহিছিলে ঘৰলৈ খুৰী এগৰাকী এফালে গৈছিলেহি আহিলে সোমালে চাহ খাই থাকোঁতে কথা লাগি ওলালে আৰু তেওঁ ক'লে স্পণ্ডিলাইটিছৰ প্ৰব্লেম হৈছে আৰু তেওঁ মানে অকণমান জাৰি দিম বুলি ক'লে তেওঁ আগত ভাল হৈছে বহুত আৰু তেওঁ মানে অকণমান জাৰি দিলে এতিয়া অকণমান আৰাম লাগিছে কিন্তু একেবাৰে এৰি যোৱা নাই বাৰু বিষটো কমিছে তাকে চাই লওঁ কি হয় তেওঁ তেল জাৰি দি থৈ গৈছে যদি আজি কাইলৈলৈকে ভাল নাপাওঁ মইতো ডক্টৰৰ ওচৰলৈ যাবই লাগিব নহ'লে মানে কালি ভাত বনাই থাকোঁতে দালত চাপৰি জুই চুইত বনাই আছিলোঁ এনেকুৱা লাগিছিলে যেন মানুহে যে কয় প্ৰেছাৰ ষ্ট্ৰক হয় ডিঙি হিৰডাল ছিগি যায় মানে মনলৈ সেইটো আহিছে যেন এই মাত্ৰ ডিঙি হিৰডাল ছিগি যাব এতিয়া একদম তেনেকুৱা বিৰাট অসহ্য কষ্টৰে ভাতকেইটা বনাই মানে বিচনাত একদম পোন হৈ বহি দিছোঁ আৰু সেইফালে শুই আছে মৰম এইফালে দেখিছে ন বিচনা চাদৰ ধুলোঁ গাৰু কভাৰ ধুলোঁ আৰু চব আজি ৰ'দত উলিয়াই দিছোঁ তুলি চুলি মানে গাৰুবোৰ সদায় এইকেইদিন উলিয়াই থকাই হৈছে মানে ভাল হওক মানে চবেই কয় কচকা খালে শোৱা গাৰুটো বোলে জাৰি জোকাৰি ৰ'দত দি দিব লাগে মই কিন্তু আজি 5 দিনে কণ্টিনিউ দি আছোঁ মানে বিষ ভাল হওক বুলি কিন্তু নাই হোৱা আজি দিনটো চাওঁ নহ'লে কাইলৈ ডক্টৰৰ ওচৰত যাব লাগিব আৰু তাই শুই থাকোঁতেই মোৰ কাম আছে মানে কাপোৰ ধুই বাহিৰত মেলি থোৱা আছে সেইখিনিও আনি লওঁ আৰু লেপ চেপ গাৰু চাৰুবিলাকো বাহিৰত দিয়া আছে ৰ'দত সেইবোৰো আনি লওঁ আৰু ঘৰৰ আগৰ দাইহঁতৰ ঘৰৰ ছাদত ধান বহাইছিলে বহোৱা ধান ৰ'দত দিয়া আছে সেইবোৰ চপাবগৈ লাগে গতিকে সেইখিনি কৰি লওঁ যিমান পাৰোঁ সোনকালে কাৰণ তাই শুই থাকোঁতে কৰিলেহে কৰা নহ'লে মানে তাইৰ পাছত লাগি থকাটো এটা ডিউটি আৰু মোৰ ঠিক আছে তেতিয়াহ'লে কৰি মেলি লওঁ আকৌ লগ পাম জাতিলাও চাই লওক তুমি ইয়াতে বহা ইয়াত জাতিলাও লাগে যদি যোগাযোগ কৰিব পাৰিব এইটো 1 2 3 4 5 6টা এইফালে কলিয়াইছে আৰু এইফালে বাহিৰলৈও আছে সেইবোৰ আছে দেখিছে তাৰপৰা জাতিলাও লাগে যদি যোগাযোগ কৰিব পাৰিব এইফালে জাতিলাও হেন্দালি ফুলা পুলিও আছে লাগে যদি এইখন দেখিছে আৰু লগতে আমাৰ মৰম এই আমাৰ ঘৰলৈ আহিলোঁ এতিয়া এইফালে বহি আছে বৰ্তা
আৰু আমি এইফালে আহিলোঁ ঘৰলৈ। এতিয়া আমি ভিতৰলৈ সোমাম। এইফালে আমাক খুৰীও এইফালে লাগি গৈছে কচু চিকাৰ। এইফালে ওলাইছে কচু। পানী দিলে আৰু এইফালে পানী দিব থাকিলে এনেই শুকাই মেলি গ'ল। ফুলটো ভাঙি দিলেতো গালি দিব। এইজোপা ছাগলীয়ে খাই পেলালে। এইজোপা ইজোপাও জিলে মানে ইয়াতে ফুলৰ পুলি পচাই থৈছিলোঁ। বহুতখিনি ওলাইছিলে এনেকৈ, কিন্তু কেইটামান মই উঠাই নি টাবত দিলোঁগৈ। কেইটামান বেলেগ মানুহেও নিলেও বাৰু মোৰ হাতৰ। এতিয়া মই ৰুমকৈ থাকোঁতে পুলি ডাঙৰেই হৈছেগৈ। এটা চাইডে ওলাইছে। আজি অকণমান আজৰি পাওঁতে ভাবিলোঁ পুলি কেইটামানো ৰুই লওঁ, নহ'লে একেবাৰে ডাঙৰ হৈ গৈছে। এতিয়া ঠাইতে ফুলিব এতিয়া, কাৰণ এইটো ফুলৰ ছিজন। এতিয়া মানে ফুলিছে আৰু পূৰা। অকণমান এটা লাগি আহিছে লগতে। এতিয়া দুটাকৈ ৰুই লওঁগৈ, দৰকাৰ হ'লে আৰু নিমহি। এতিয়া আৰু বহুত ওলাই আছে, এইফালে ওলাই ধেৰ আছে। মই এইটোকে ৰুই লওঁ, মানে এইকেইদিন টাবৰ বেপাৰীজন অহা নাই। টাবৰ বেপাৰীজন যেতিয়া আহিব তেতিয়া মই টাবলৈ তুলি দিম। এতিয়া মই এইটোকে পুলিটো ৰুই থওঁ আৰু। এই পানী ওচৰ পৰা চলাই দিব যোৱা এইডোখৰতে ৰুই থওঁ। নুচুবা। কাৰোবাক যদি লাগে কমেণ্ট কৰিব, ছাবস্ক্ৰাইব ইয়াৰ পৰা ফুলৰ পুলিবোৰ নিবলৈ। চবৰে ঘৰতে থকাবোৰেই আছে, মোৰ বেলেগ একো নাই। বাচিব বাচিলেহেঁতেন হ'লেও আৰু এতিয়া উঘালিলোঁ যেতিয়া ৰুই আহিলোঁ। আচলতে এইকেইটা পুলি মই আগত ৰুওঁতে বহুত অকণমানিতে ৰুলোঁ, সেইটো কাৰণে হয়তো মানে পুলিকেইটা নাই বচা নেকি। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah. Mom, kaya sumuna kaya. Kita apa baca? Kita apa baca? Sakura nusa, mai kusi diba. Wah, boy nai deh. Hidani ko mom kaya. Apa sangka? Taruh gole kali dia. Ja kaya. Ja. Apa? Kusi diba sakali oh? Ja. Mana bol kaya? হেল্ল', নমস্কাৰ জনাইছোঁ সকলোকে। মোৰ ভাল বাৰু এতিয়া দেই, বৰ্তমান বহুতেই ভাল বুলি ক'ব পাৰি। কাৰণ ডিঙিৰ বিষটোৰ কথাটো আপোনালোকে জানেই, কৈছিলে কালি কেইবাবাৰো জৰা হ'ল। কালি সৈতে 3বাৰমান নিচাদেৰ ওচৰত জাৰিলোঁ, কিন্তু মানে মই ভালেই নাপালোঁ। আৰু কৈছিলোঁ যে আবেলি খুৰী এগৰাকীয়ে এবাৰ জাৰি দিছিলে আৰু বিৰাট ভাল, মানে বহুতেই ভাল পাইছোঁ। মানে 100%ৰ ভিতৰত 70% মানেই ভাল হৈ গ'ল, 30% মান আছে। কিন্তু ভাবিলোঁ একেবাৰে মানে বিষটো একেবাৰে নাইকিয়া কৰিয়ে লওঁ আৰু সেইবাবে আহি আছোঁ খুৰীহঁতৰ ঘৰলৈ। মানে যিগৰাকীয়ে কালি মোক জাৰিছিলে তেওঁ মাতি থৈ গৈছিলে, ফোন কৰিলোঁ, তেওঁ মাতিছে। তেওঁৰ ওচৰত আকৌ এবাৰ জৰাই দিওঁগৈ, তেতিয়া আৰু একেবাৰে ভাল হ'ব বুলি ভাবিছোঁ। আৰু মৰম যিহেতু শুলে, ঘৰৰ কাম বন কৰি আজৰি হওঁতে এতিয়া 1টা বাজিব হ'ল। আৰু লগত আহিছে ভণ্টি, তাইকে লৈ আহিলোঁ। বহুত বেছি দূৰত নহয় বাৰু, ঘৰৰ পৰা ওলাই আহিছে অকণমান, টাৰ্ণিং এটা লৈ অলপ আছে, গৈ লওঁ, তেওঁৰ ওচৰতো জাৰি লওঁ। তাৰপাছত পাৰিলে দেখাম আপোনালোকক। আমাৰে বেদলাক, আহি খুৰীজনীক নাপালোঁ। মানে তেওঁ আমালৈ ৰৈ আমনি লাগিলে, টাউনলৈ গুচি গ'ল। আচলতে ঘপককৈ যাবলগীয়া হ'ল বুলি ক'লে, গতিকে নাপালোঁ আৰু। যদি পাৰোঁ পাছত আহিম, মই ইয়াতে ৰৈ থাকিবলৈও তেওঁ অহালৈ দিগদাৰ হৈছে। কাৰণ মৰম আকৌ উঠি দিলে দিগদাৰ হ'ব। ঘৰত মাও নাই, দেউতা ৰখি আছে, আৰু দেউতাও আজি গাটো অকণ বেয়া। তেওঁ মানে তাইক লৈ চাবও নোৱাৰে। তেতিয়াহ'লে পিছত পাৰিলে আহিম।
এতিয়া বাজিলে আবেলিৰ 4টা আৰু এয়া আন্ধাৰ হ'বই হ'ল এতিয়া কাম বন কৰি আজৰি খালি সন্ধিয়াৰ চাহকাপ খাম আৰু কিন্তু দেউতাই আনিবলৈ গৈছে গৰু মানে গৰু গোটেইকেইটাই আহিলে বাৰু ছাগলী অহা নাই ছাগলী এজনী বিচাৰি পোৱা নাই দেউতা বিচাৰি গ'ল গতিকে ছাগলীজনী অহাৰ পাছত ভৰি হাত ধুই মেলি থাপনাত চাকি তাকি জ্বলাই আমি চাহ খাম একেলগে আৰু আমাৰ আইদেউ সেয়া আজি একোৱেই খোৱা নাই গাখীৰ অকণমান খাবলৈ দিওঁগৈ তাইক গৰম কৰি তেতিয়াহ'লে গৈ লওঁ ন কৈ দিয়া বাই 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 আৰু এতিয়া মৰমক অকণমান গাখীৰ খাবলৈ দিছোঁ মানে ঘৰৰে গৰু গাখীৰ তাইক বাৰু 1.5 বছৰমানলৈকে গৰু গাখীৰ খাবলৈ দিয়া নাছিলোঁ এতিয়া মানে ফৰ্মুলা মিল্কেই খাইছিলে এতিয়া যিহেতু তাই 1.5 বছৰ পাৰ হ'ল সেইবাবে গৰু গাখীৰ খাবলৈ দিছোঁ আৰু অলপমান ডক্টৰৰ ছাজেশ্যনৰ মতে এতিয়াৰ পৰা অলপ গৰু গাখীৰ খাবলৈ দিব পাৰি কিন্তু বহুত ডাঠকৈ নহয় অলপ পানী মিহলাই পাতল কৰি আৰু গৰম কৰি খুৱাওঁ দিনত আজি এবাৰো নাখালে তাই এতিয়া সেইবাবে ভাবিলোঁ অলপমান গৰম গাখীৰ খুৱাই দিওঁ আৰু খাইছে এতিয়া তেতিয়াহ'লে খাই লওক তাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ চাই ভাল পাব আৰু সঁচাকৈ যদি চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো দবাই ৰাখিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ সকলো নটিফিকেশ্যন আপোনালোকে প্ৰথমে পাই যায় আৰু মোৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমে চাব পাৰে তেনেহ'লে আজিলৈ আহিছোঁ শুভৰাত্ৰি